স্যার যেহেতু এতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণলৈ এটা বিশেষ এটা উত্তাল হৈছে সমগ্ৰ ৰাজ্য এই ক্ষেত্ৰত স্যাৰ আপোনালোকৰ স্থিতিটো কেনেধৰণৰ নাই আমাৰ জনজাতিকৰণ বিষয়টো ৰাজনৈতিক বিষয়ে নহয় ৰাজনীতি দলত কোনো ৰাজনীতি দলত ইয়াৰ সিদ্ধান্তও নাই কিন্তু যিসকলে জনজাতি হ'ব বিচাৰিছে তেওঁলোকক সমৰ্থন কৰা ৰাজনীতি দল আছে আৰু হ'ব নালাগে বুলি কোৱা এইটো জনজাতিসকল তেওঁলোকৰ সপক্ষেও মানে সমৰ্থন দিয়া ৰাজনীতি দল থাকিব পাৰে আমাৰ জনজাতি সংগঠনবোৰে বহুত উদ্ধাৰ লিবাৰেলি বহুত কথা কৈ দিছে যে যদি কৰিবই লাগিব যদি ভাবে ভাৰত চৰকাৰ অসম চৰকাৰে 6টা জনগোষ্ঠী এতিয়া বৰ্তমানৰ জনগোষ্ঠী জনজাতিসকলে পাই থকা সুবিধাখিনি ইয়াৰ পৰা শ্বেয়াৰ দিব নোৱাৰে বেলেগে আপোনালোকে কোটা সৃষ্টি কৰক বেলেগ কেটেগৰী সৃষ্টি কৰক ইয়াতে ইমান উদাৰ এটা চিন্তা ক'ত হ'ব পাৰে ইয়াত ভাৰত চৰকাৰে ইচ্ছা কৰিলে বহুতখিনি পৰিৱৰ্তন আনিব পাৰে কিন্তু তেওঁলোকে এইটো আনিবৰ কাৰণে বহুত এটা প্ৰচেছত যাব লাগে যেনেকৈ RGI ৰেজিষ্টাৰ্ড জেনেৰেল অফ ইণ্ডিয়া তেওঁলোকে এপ্ৰুভ কৰিবই লাগিব কিন্তু RGIৰ এপ্ৰুভ কৰিবৰ কাৰণে ক্ৰাইটেৰিয়া এই সময়ত যেতিয়া বনাইছিলে এই ক্ৰাইটেৰিয়াৰ লগত যদি মিল নাখায় RGIয়ে কোনোদিন এপ্ৰুভ নকৰে তেতিয়া সংশোধনৰ প্ৰয়োজন হয় সংশোধন লানিবৰ কাৰণে সেইটো পাৰ্লামেণ্টাৰী প্ৰচেছ বহুত দীঘলীয়া কিন্তু মই কৈ আছোঁ শিডিউল ট্ৰাইব যিটো ST কমিশ্যন তেওঁলোকে এপ্ৰুভ কৰিব লাগিব সেই দুটা অনুষ্ঠানে এপ্ৰুভ নকৰা পৰ্যন্ত পলিটিকেলিও আপুনি ডিচিশ্যন ল'ব নোৱাৰে কিন্তু এক্সিষ্টিং ক্ৰাইটেৰিয়া যিটো আছে সেইটো যদি সংশোধন নহয় এই দুটা অনুষ্ঠানে এপ্ৰুভ কৰিবই নোৱাৰে যিটো প্ৰতিবাদ এইটো প্ৰভাৱ পেলাব নেকি 2026 বিধানসভা নিৰ্বাচন সেইটো নিজৰ এৰিয়াত আপাৰ আছাম বা বঙাইগাঁও বা এই কেন্দ্ৰিক কিছুমান এৰিয়াত প্ৰভাৱ পেলাবও পাৰে কিন্তু এইটোতো নতুন পৰিস্থিতি নহয় আগৰ ইলেকশ্যনবোৰত দেখিছোঁ এইকাৰণে এইটো কোৱা নাযায় কাৰণ এইটো এটা আন্দোলন হয় আন্দোলনৰ সপক্ষেও এটা মতামত আছে বিপক্ষেও এটা মতামত আছে আৰু সেই বুলি আপুনি প্ৰশ্ন কৰিব পাৰে যে জনজাতিকৰণটো বিৰোধিতা কৰা যিটো আন্দোলন ট্ৰাইবেল সংগ্ৰহ কৰি আছে তাৰ কিবা প্ৰভাৱ পৰিব নেকি সেইটো এটা প্ৰশ্ন কিন্তু প্ৰভাৱ পৰিব নপৰিব সময়ে ক'ব কাৰণ তেনেকুৱা আন্দোলন আগতো হৈছে কিন্তু মই ভাবোঁ যে আমাৰ অসমৰ সামাজিক জীৱনত এই আন্দোলনবিলাকক লৈ পেলাই সামাজিক এটা সংঘাত বা সংঘৰ্ষ তাৰ যাতে পৰিৱেশটো সৃষ্টি নহয় তাৰ কাৰণে মই আহ্বান জনাওঁ